ভাল লাগিল। কোকৰাঝাৰত এটা ডাঙৰ অভাৱ আছিলে তেনেকুৱা ধৰণৰ মুকলি এটা মানে বিভিন্ন ৰাজহুৱা অনুষ্ঠানবিলাক পতাৰ কাৰণে এইটো বিবাহ ভৱনৰ নামত কৰিছে যদিও ইয়াত মুকলিকৈ সভা সমিতিও পাতিব পাৰে আৰু যিকোনো ব্যক্তিগত আজি কোকৰাঝাৰ টাউন হয় গতিকে টাউনত কাৰো ঘৰত আৰু স্পেচ নাথাকে, জেগা নাথাকে, গতিকে ঘৰৰ যিকোনো অনুষ্ঠান পাতিব লাগিলে আমাক মানে মুকলি জেগা লাগে। আৰু এতিয়া কোকৰাঝাৰ টাউন বহুত পপুলেটেড হ'ল, অকল এজন দুজনৰ নিমন্ত্ৰণ দিলেই নহ'ব, চবকে নিমন্ত্ৰণ দিবলগীয়া হয় আৰু তেতিয়া সেইখিনিক আতিথ্য দিবৰ কাৰণে এটা অহল বহল জেগা লাগে। আৰু সেই পঞ্চসাগৰ নামত যিটো আমাৰ সন্তোষ তৰফদাৰ ডাঙৰীয়াই কৰিছে ইয়াত চব ফেচিলিটি দিব পাৰে, সেইটো খুবেই ভাল, নামো ভাল ৰাখিছে পঞ্চসাগৰ। এইটো এটা শক্তিপীঠ হয় আমাৰ কামাখ্যা দেৱীৰ মানে কামাখ্যা পীঠৰ নিচিনা, গতিকে সেই শক্তিপীঠৰ পৰা চবে বিবাহ পাতিলেও কিবা এটা অনুষ্ঠান পাতিলেও চবেই আশীৰ্বাদ পাব, চবৰে কাম হৈ যাব বুলি মই ভাবোঁ। ইতিমধ্যে ৰাজনৈতিক এটা প্ৰশ্ন আহোঁ, ইতিমধ্যে মানে সন্দৰ্ভত বিধায়ক অভিৰাম ৰাজদাৰীয়ে এটা মত পোষণ কৰিছে যে সিহঁতে চিট শ্বেয়াৰিং কৰিব। এই ক্ষেত্ৰত বিজেপিৰ কিবা ক্ষতি হ'ব না? বিজেপিৰ লগত মিত্ৰতা থাকে। মইতো অধ্যক্ষ সেয়া হোৱা হেতুকে মই ৰাজনীতিটো কোনো ভাগ ল'ব নোৱাৰোঁ। বাকী যিখিনি মানে চলি আছে সেইটো ৰাজনৈতিক দলবিলাকৰ কাৰণে এটা নৰ্মেল ৰুটিন। মাজে মাজে যিকোনো ৰাজনৈতিক দলে নিজে যেতিয়া অলপ শক্তিটো দুৰ্বল বুলি ভাবে তো বেছি শক্তিশালী হ'বৰ কাৰণে চবে একলগ মিলিলে ভাল হ'ব বুলি এনেকুৱা উদ্যোগটো লয়। গতিকে তেনেকুৱা এটা ভৱিষ্যত এটা লক্ষ্য ৰাখি গতিকে BPF আৰু UPPLটো শক্তিশালী কৰিবৰ কাৰণে মিলিবলৈ BTC ইলেকশ্যন অহাৰ বাবে সেইবিলাকতো চলি আছে। গতিকে মই ভাবোঁ এইটো তেওঁলোকে যদি মানে ভালদৰে মানে চব ক্ষেত্ৰত বুজা পৰা হ'ব পাৰেতো মিলি যাব পাৰিব। চিট শ্বেয়াৰিংটো চবতকৈ ডাঙৰ কথা যে নিজৰ নিজৰ পাৰ্টিৰ কাৰ্যকৰ্তাক বুজাব পাৰিব লাগিব যে 20 জনটো এতিয়া খেলিব নালাগে বুলি ক'ব লাগিব। বৰ্তমান 40টা আছে, এতিয়া পাৰ্টিৰ কাৰ্যকৰ্তাবিলাকে যি 20টাক এৰিব সিহঁতে এৰিব সাজু হয় না নহয়? যদি সাজু হয় তেতিয়াতো মিলি গ'ল 20টা দুইটা পাৰ্টিয়ে এতিয়া সেইটো মিলাব পাৰিলে মই ভাবোঁ একো সমস্যা নাই। এতিয়া প্ৰথম বাই ইলেকশ্যন আহিছে মানে চিডলিত, গতিকে দুইটা পাৰ্টিয়ে এটা হ'লে আমি ভাল পাওঁ, কাৰণ যিহেতু তাত একেলগে আছে তো সহজভাৱে তাত ইলেকশ্যনটো পাৰ হৈ যাব, জিকি যাব। UPPL যিহেতু বিজেপিৰ লগত মিত্ৰতা আছে, সিহঁতে বিজেপিৰ পৰা নাৰাজ হৈছে নেকি? নতুন বন্ধ বিচাৰি আছে? নহয়, মই কৈছোঁ মানে চবটো ঠিক ঠাকে চলি আছে। আমি BTCৰ নাগৰিক হিচাপে মই যদিও অধ্যক্ষ মই BTCৰ নাগৰিক, তেনেকুৱাতো মই একো দেখা নাই। একেলগে মিলি পেলাই কাম কৰি আছে দুইটা পাৰ্টিয়ে, আৰু যদি কাকবা কোনোবাই লগত লৈ তাৰতো আপত্তি কৰিবলগীয়া নাই, মানে সেইটো আৰু বেছি ভাল। BPFও মানে বিজেপিৰ লগত মিত্ৰতা কৰিব বিচাৰি আছে আৰু কৰিব নেকি? কোনটো ভৱিষ্যতে বিজেপিৰ লগত BPF মিত্ৰতা কৰিব? নাই, সেইটোতো পাৰ্টিয়ে মানে কি কয় নিজৰ পলিচি ডিচিশ্যন চবটো চাইফালে কৰে। এতিয়া মই যিহেতু পাৰ্টিৰ কাম কাজত মই জড়িত নাথাকোঁ, তো পাৰ্টিয়ে কি ধৰণৰ ৰণকৌশল লৈ পেলাই কাম কৰি আছে সেইটো মই নাজানো। গতিকে ৰণকৌশলৰ মাজত যদি সেইবিলাক পৰে তো চব হৈ যাব পাৰে হয়তো।